নিযুক্তিৰ কেলেংকাৰী ক'তো হোৱাই নাই। নিযুক্তিৰ কেলেংকাৰী হৈছিলে কংগ্ৰেছ চৰকাৰৰ দিনত। এজন কোনোবা যোগ্য ব্যক্তি মোৰ লগত এখন কেতিয়াবা যেনিবা ক'ৰবাত ফটো উঠিলে তেওঁ কি অযোগ্য হৈ যাব নেকি? আমি কংগ্ৰেছৰ দিনত কোন মন্ত্ৰীৰ ঘৰ কিমান মানুহে চাকৰি পাইছিলে লিষ্টখন গাই দিওঁ। প্ৰয়াত মুখ্যমন্ত্ৰীৰ ঘৰৰ কোনে কোনে চাকৰি পাইছিল লিষ্টখন গাই দিওঁ। এইখন চৰকাৰৰ দিনত যোগ্যতাৰ ভিত্তিত সকলোৱে চাকৰি পাই আছে, মই দৃঢ়তাৰে কওঁ। নিযুক্তিৰ কেলেংকাৰী ক'তো হোৱাই নাই। নিযুক্তিৰ কেলেংকাৰী হৈছিলে কংগ্ৰেছ চৰকাৰৰ দিনত। APSC কেলেংকাৰী কি পৰ্যায় পাইছিল আপোনালোক সকলোৱে জানেই। গতিকে কেলেংকাৰী এতিয়াও হোৱাই নাই। চাওক, মই নাজানো কোনে কি পাইছে, মই নাজানো, কিন্তুতো যোগ্য ব্যক্তিটো কোনোবা এজন বিধায়কৰ লগত ফটো উঠা ব্যক্তি যোগ্য ব্যক্তি হ'বও পাৰে। এজন কোনোবা যোগ্য ব্যক্তি মোৰ লগত এখন কেতিয়াবা যেনিবা ক'ৰবাত ফটো উঠিলে তেওঁ কি অযোগ্য হৈ যাব নেকি? আৰু যদি কোনোবাই এনেকৈ আৰম্ভ কৰে, আমি কংগ্ৰেছৰ দিনত কোন মন্ত্ৰীৰ ঘৰ কিমান মানুহে চাকৰি পাইছিলে লিষ্টখন গাই দিওঁ। প্ৰয়াত মুখ্যমন্ত্ৰীৰ ঘৰৰ কোনে কোনে চাকৰি পাইছিল লিষ্টখন গাই দিওঁ। তেনেকুৱা কথা হ'ব নোৱাৰে। এইখন চৰকাৰৰ দিনত যোগ্যতাৰ ভিত্তিত সকলোৱে চাকৰি পাই আছে, মই দৃঢ়তাৰে কওঁ। আপোনালোকে যেতিয়া 28,500 চাকৰিৰ লিষ্টখন পাই যাব তেতিয়া গম পাব। তেতিয়া আপোনালোকক অনুৰোধ কৰিছোঁ মই, যিসকলে চাকৰি পায় তেওঁলোকৰ ঘৰত গৈ ইণ্টাৰভিউ লৈ আহিব, তেওঁলোকৰ ঘৰকেইটাৰ ভিডিঅ' দেখাব। মই দৃঢ়তাৰে কৈছোঁ, কাৰণ আকৌ কৈছোঁ, যিসকল যোগ্য তেওঁলোকে পাব, আৰু যিসকল টকা পইচা নোহোৱা বেছি যোগ্য তেওঁলোকে বেছি পাব। এতিয়া আপোনালোকক আজিয়ে মই অনুৰোধ কৰিলোঁ, যিদিনাখন চাকৰিখিনি ওলাব এই চাকৰি পোৱা ল'ৰা ছোৱালীখিনিৰ ঘৰৰ ভিডিঅ' আপোনালোকে আনি আপোনালোকৰ টিভিত বজাব। মই আপোনালোকক অনুৰোধ কৰিলোঁ। আপুনি যদি মই আপোনাক কৈ দিওঁ আপুনি যদি মানি ল'ব নেকি? আপোনাৰ কথাই মই কিবা এটা কৈ দিলোঁ, মই আপোনাৰ কথাই কিবা এটা কৈ দিলোঁ, আপুনি মানি ল'ব নেকি? কোনোবাই কথা ক'লে নহ'ব, নামকেইটা কওক। আমি কৈ আছোঁ যে নামকেইটা কওক, নামো নকয়। মই কৈছোঁ মই নাজানো, কিন্তু মই আকৌ কৈছোঁ মোৰ লগত কোনোবা এটা ল'ৰাৰ ফটো এখন থাকিল বুলিয়ে সি কি অযোগ্য হৈ যাব নেকি? সি কি অযোগ্য হৈ যাব নেকি? মই নাজানো। মই আকৌ কৈছোঁ, মই কৈছোঁ যে ক'ৰবাত এখন যদি ফটো উঠিলে, মোৰ লগত যদি এটা মানুহৰ ফটো এখন উঠিলে, ক'ৰবাত যদি চাকৰি এটা পাই গ'ল, সেইটোক মই দিয়া হ'ল নেকি? সেইটোতো হ'ব নোৱাৰে। গতিকে মই আকৌ কৈছোঁ আপোনালোকক, আপোনালোকে যেতিয়া পৰীক্ষাৰ ৰিজাল্ট ওলাব তেওঁলোকৰ বেকগ্ৰাউণ্ডখিনি চাব, তেতিয়া গম পাই যাব কোনে চাকৰি পাইছে। টকা দিব পৰা মানুহে চাকৰি পাইছে নে টকা দিব নোৱাৰা মানুহে চাকৰি পাইছে, দুধ কা দুধ পানী কা পানী হৈ যাব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত মোৰ ক'বলগীয়া একো নাই, কিন্তু এতিয়াও মই কওঁ, ভিক্টৰ দাসে যদি কাৰোবাৰ নাম কয় কওক, ৰাজহুৱাকৈ কওক, পুলিচক নকয়, আপোনালোকক কওক। পুলিচক কোৱা নাই, আপোনালোকে কওক। আপোনালোকে তেখেতক ইমানকৈ দেখুৱাই আছে যে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকেই তেওঁক নামকেইটা সোধক, যাতে তেওঁ নামকেইটা কৈ দিয়ে, যাতে আমি কঠোৰ শাস্তি দিব পাৰোঁ। সন্দেহৰ ভাৱটো ক'লোঁ নহয়, যিদিনা ৰিজাল্ট ওলাব সেইদিনা সন্দেহৰ ভাৱ নাইকিয়া হৈ যাব। আপোনালোকে পৰীক্ষা সেইদিনাখন আপোনালোকে বেকগ্ৰাউণ্ডত মিউজিক দি আপোনালোকে ভিডিঅ' কৰিব, নিউজ বজাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত কি কি ঘৰৰ মানুহে চাকৰি পালে। চাওক, মই আজিকালি এনেকুৱা এটা যুগ, মই আপোনাক অভিযোগ কৰি দিওঁ আপুনি চাকৰি দিছে বুলি, এইটো প্ৰমাণ হ'ব নেকি? অভিযোগৰ আজিকালি কোনো অন্ত নাই। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগত অভিযোগ আনিবলৈ একদম সহজ। মই এতিয়া যদি কওঁ যে দিল্লীৰ কোনোবা মানুহে অসমৰ পৰ্টেলত টকা নিয়োগ কৰিছে, এইটো কিন্তু মই ক'ৰ পৰা তাৰ মই প্ৰমাণটো ক'ৰ পৰা দিম? কিন্তু কথাটো আমি শুনি আছোঁ, অসমৰ পৰ্টেলত দিল্লীৰ কোনোবা ব্যৱসায়িক গোষ্ঠীয়ে ইনডিৰেক্টলি টকা নিয়োগ কৰিছে, মই প্ৰমাণ ক'ৰ পৰা দিম? মানুহে কৈ আছে শুনি আছোঁ, মই নাম নাজানো, মানুহে কৈ আছে শুনি আছোঁ, মই নাজানোৱেই, মই ডিটেইলছত একোৱেই নাজানো। কিন্তু মই আকৌ কৈছোঁ আপোনাৰ লগত ফটো থকা কোনোবা এজনে যদি চাকৰি পায়, সেইটো কি বক্ৰ পথেৰে চাকৰি পোৱা হ'ব যায় নেকি? মই নাজানো, মই অনেষ্টলি নাজানো। মোৰ ঘৰৰ কোনোৱে পোৱা নাই যেতিয়া মই কেনেকৈ জানিম? যোৱা 5টা বছৰতো পোৱা নাই, এইবাৰো পোৱা নাই, মোৰ ঘৰ নাপায়ো। মই আকৌ কৈছোঁ, অভিযোগৰ কথা আমি চালি জাৰি চাওঁ, সেইকাৰণেই আমি নেক্সট যাতে আমাৰ আৰু কোনোৱে কৰিব নাই তাৰ কাৰণে সাৱধান হ'ম। কিন্তু আকৌ কৈছোঁ, যিদিনাখন ৰিজাল্ট দিব আপোনালোকৰ প্ৰত্যেকটো টিভিত, যেতিয়া আমাৰ পুলিচৰ চাকৰিৰ ৰিজাল্ট ওলাইছিল তেতিয়া আপোনালোকে নিউজ বজাইছিল নে নাই? এটা ঘৰত 2টা ল'ৰা, 3টা ল'ৰা ছোৱালীয়ে চাব ইন্সপেক্টৰ পাইছিলে, তেওঁলোকৰ থাকিবলৈ ঘৰো নাই, আপোনালোকৰ টিভিতেতো দেখিছিলোঁ মই। গতিকে আপোনালোকে সাজু হওক তেনেকুৱা নিউজ আকৌ বজাবলৈ।